Dear children, last time we have learned about the story, how to write a story, and today I'll discuss the activities given in the page number 64. There are some words given in a box. Now answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once. এই বাক্যটোত কেইটামান শব্দ দিয়া আছে সোৱাচোন তোমালোকে কিতাপখনত এই শব্দকিটাৰ পৰা আমি এই খালি ঠাইখিনি পূৰণ কৰিব লাগিব ইয়াত কেইটামান কোৱেশ্চন দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো কি আছে what is there in the first picture তোমালোকে দেখিছিলা পাঠটোত কি আছিল আমাৰ how to write a story পাঠটোত 8খন পিকচাৰ আছিল আৰু তাৰ প্ৰতিটো পিকচাৰতে এটা লাইন লিখিব পাৰি হয়নে এতিয়া প্ৰথম পিকচাৰখনত কি আছে বাৰু there is a ইয়াতে কি হ'ব tiger there is a tiger in the forest নাইবা তুমি ইয়াতে দুটা শব্দ ইউজ কৰিব পাৰা there is a tiger roaming in the forest now come to the next question দ্বিতীয় প্ৰশ্নটোত কি আছে what do you see in the second picture দ্বিতীয় ছবিখনত তোমালোকে কি দেখা পাইছা বাৰু there is a deer কি আছে কি কৰি আছিল হৰিণটোৱে grazing খাই আছিল এই শব্দটো দেখিছানে grazing there is a deer grazing in the forest হৰিণটোৱে কি কৰি আছিল খাই আছিল now come to the next question what happens in the third picture তৃতীয় ছবিখনত কি হৈছে বাৰু the tiger sees a deer grazing কি হৈছে বাঘটোৱে হৰিণটোক খাই থকা দেখা পাইছে now next question what does the tiger do in the fourth picture চতুৰ্থ ছবিখনত বাঘটোৱে কি কৰিছে বাৰু এতে কি হ'ব খালি ঠাই the tiger crawls quietly towards the deer প্ৰথম খালি ঠাইখিনি থব টাইগাৰ তাৰ পিছত ডিয়েৰ হ'ব মানে বাঘটোৱে বগাই গৈছে লাহে লাহে বগাই গৈছে কাৰ ফালে বগাই গৈছে হৰিণটোৰ ফালে দা ডিয়েৰ টুৱাৰ্ডছ দা ডিয়েৰ হ'ব ইয়াতে নেক্সট কোৱেশ্চন কি আছে what does the deer do in the fifth picture পঞ্চম ছবিখনত হৰিণটোৱে কি কৰিছে বাৰু the deer becomes alert ইয়াতে হ'ব alert শব্দটো হ'ব আৰু নেক্সট তাৰ পিছত কি হ'ব he looks here and there and feels the presence of the tiger ইয়াতে কি হ'ব presence of the tiger now come to the next question what is there f what does the deer do after that ইয়াৰ পিছত হৰিণটোৱে কি কৰিলে বাৰু the deer runs very fast এই খালি ঠাইখিনি থব runs মানে দৌৰিছে বহুত বেগত দৌৰিছে to save his life তাৰ জীৱনটো বচাবৰ কাৰণে now where does the deer hide এতিয়া হৰিণটোৱে নিজকে ক'ত লুকালে বাৰু the deer হ'ব ইয়াতে the deer hide himself in a bush ইয়াতে হৰিণটোৱে জাৰণিৰ মাজত নিজকে লুকাই দিলে what happens in the end আৰু হেকত কি হ'ল the tiger goes away কোন গুচি গৈছিলে বাঘটোৱে গতিকে ইয়াতে কি হ'ব the tiger goes away বাঘটোৱে গুচি গৈছিলে now write all your answers together in a sequence in your notebooks এতিয়া তুমি তোমাৰ বহিত গোটেই আনসাৰখিনি এটাৰ পিছত এটা কৈ লিখি উলিওৱাচোন কি পাবা your story is ready তোমাৰ সাধুটো হৈ গল হয়নে ইয়াতে কি আছিল আমাৰ টাইটেলটো পাঠটো কি আছিল বাৰু how to write a story আমি সাধু এটা কেনেকৈ লিখিম ছবি চাই পেলাই হয়নে এতিয়া তোমাৰ সাধুটো ৰেডি হৈ গল নহয় জানো now you can give a suitable title to the story এতিয়া তুমি এই ষ্টৰীটোৰ কাৰণে এটা ধুনীয়া নাম দিব পাৰা হয়নে যিকোনো এটা নাম তুমি যি ভাবা ষ্টৰীটো যেনেকৈ সাধুবিলাকৰ নাম নাথাকে জানো যেনেকৈ মই ষ্টৰীটোৰ নাম দিছিলোঁ the tiger and the deer and আৰু তোমালোকে দিব পাৰা তেনে বেলেগ দিব পাৰা যেনেকৈ the clever deer এনেকৈ দিব পাৰা চতুৰ হৰিণ পোৱালিটো হয়নে হৰিণটো চতুৰ হৰিণ এনেকৈ কিবা কিবি তুমি টাইটেল দিব পাৰা so thank you for today